নমস্কাৰ ৰাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ যে আপোনালোকে সবে ভালে আছে। আজি মোৰ লগৰটো বাৰ্থডে আছিলে। ৰাতিপুৱা তাক মই বাৰ্থডে উইশ কৰিলোঁ আৰু আজি আহাজ দুপৰীয়া আমাৰ ঘৰত খাবৰ কাৰণে ইনভাইটো কৰিলোঁ। সি এটা মাছ খাই খুবেই ভাল পায়, সেইটো কাৰণে মই এতিয়া বজাৰলৈ যাম, তাৰ কাৰণে মাছটো লৈ আহিম আৰু তাৰ লগতে মই মিলি পেলাই আমি দুটাই বনাম। আমাৰ ঘৰত আজি মানে মানুহ নাই, অকণমান বাহিৰলৈ ওলাই গৈছে, তো সেইটো চবতে সিয়ে মই আজি দুটাই মিলি পেলাই বনাম আৰু এসাঁজ খাম। আপোনাকো দেখুৱাম ভিডিঅ'টো থ্ৰুৱেদি যে আমি পমফ্ৰেট মাছ বুলি কয়, সেই মাছটো কি ধৰণে বনাওঁ আৰু খুবেই টেষ্টি হয়, আপোনালোকে চাই ভাল পাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ নিশ্চয় কৰিব, সেইটো মোৰ কাৰণে বহুত দৰকাৰ। ধন্যবাদ। এইটো পমফ্ৰেট বুলি কয়, পমফ্ৰেট মাছ। ঠিক আছে। ৰাইচ, মাছৰ লগত পুদিনা চাটনি খাই খুবেই ভাল লাগিব, সেইকাৰণে পুদিনা চাটনি এতিয়া বৰ্তমান মই মিলি পেলাই গুচাই আছোঁ। এতিয়া ইয়াৰ পিছতে মাছখিনি বনামগৈ আৰু মাছখিনি বনাই থাকোঁতে ভিডিঅ'টো ল'ম আপোনালোকৰ কাৰণে। চাবচোন কেনেকৈ বনাওঁ। মেইনলি বনাব মাছখিনি, অকণমান এক্সপাৰ্ট হয় মাছটো বনাবৰ কাৰণে। তো সেইকাৰণে এতিয়া মানে সি কৈছে যে পুদিনা চাটনিৰ লগত খাই খুব ভাল লাগিব, সেইকাৰণে পুদিনা চাটনি বনাইছোঁ আমি। এতিয়া পিঁয়াজ চিয়াজ ধনিয়া ল'ব, পুদিনা ল'ব আৰু নহৰু আছে, জলকীয়া আছে, এইবোৰ চব মিলাই মেলি চাটনি বনাম। চাটনিৰ লগত মাছ খাই খুবেই মজা লাগে, আপুনি চাই নিশ্চয় ভাল পাব। ৰাইজ, যেনেকৈ মই কৈছোঁ যে মোৰ লগৰটো আজি বাৰ্থডে হয়, চ' এই বাৰ্থডে বয়জনে মানে গানো খুবেই ধুনীয়া গায়, তাৰ ভইচটো খুবেই ভাল। মই ক'লোঁ যে আমি এনেই অকণমান বহি আছোঁ, এটা ধুনীয়া পুৰণা গান এটা শুনাছোঁ। চ' সি এটা গান এটা এনেই অলপ মানে গাই দিব, মই সেইকাৰণে ভাবিলোঁ যে ভিডিঅ' থ্ৰুৱেদি মই কেপচাৰ কৰোঁ, আপোনালোকেও গানটো শুনক, ময়ো শুনো। চ' চাওঁচোন সি কেনেকুৱা গায়। আমাৰ হিন্দী গানা হয়, অকণমান গাই দিব, ভাল লাগিব, মানে এটমছফিয়াৰটো হ'ব। চ' मेरा चांद मुझे आया है नजर, मेरा चांद मुझे आया है नजर। ऐ रात जरा थम थम के गुजर, ऐ रात जरा थम थम के गुजर। छाया है नशा मेरी आंखों पर, छाया है नशा मेरी आंखों पर। ऐ रात जरा थम थम के गुजर, ऐ रात जरा थम थम के गुजर। मेरा चांद मुझे आया है नजर। খুবেই ভাল লাগিলে, সি ধুনীয়াকৈ গানটো গাই দিলে আৰু চাগে আপোনালোকেও শুনি পেলাই তাৰ ভইচটো ভালেই পালে চাগে। এনেই বহি আছিলোঁ আমি, মাছখিনি ৰেডি হ'ল,
এতিয়া মানে বাঢ়িব হ'ব হৈছে, সেইকাৰণে ভাবিলোঁ যে ইয়াৰ মুখেদি এটা গান শুনো। খুবেই ভাল গায়, চ' আপোনালোকেও চাগে এনজয় কৰিলে। ধন্যবাদ। ৰাইজ, মাছটো বনিলে। আজি আমাৰ বাৰ্থডে বয়ে মাছটো বনালে। মই গোটেই ভিডিঅ'টো কেপচাৰ কৰিলোঁ, নিশ্চয় আপোনালোকে চাই ভাল পাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।